হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনালোঁ জলফাইৰ আচাৰ। ঘৰতে যিহেতু জলফাই গছজোপা আছে আৰু জলফাইবোৰ এনেই সৰি সৰি নষ্ট হৈ থাকে, সেইবাবে ভাবিলোঁ মই আচাৰকে বনাই থওঁ। প্ৰথমবাৰৰ বাবে বনাইছোঁ, কেনেকুৱা হৈছে মই গম পোৱা নাই। প্ৰথমতে মই জলফাইখিনি কাটি ল'লোঁ। তাৰপিছত মই জলফাইখিনি অলপ সময় ৰ'দত শুকুৱাই ল'লোঁ আৰু তাৰ পাছতে মই তাত দিলোঁ হালধি, নিমখ, মছলা আৰু মই ইয়াত জলকীয়া গুড়ি এড কৰিছোঁ, যিটো মোৰ ক্লিপটো ডিলিট হৈ গ'ল। আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ। মিক্স কৰি হোৱাৰ পাছত মই এখন কেৰাহীত তেল গৰম কৰি ল'লোঁ আৰু তাৰ পাছতে মই মিক্স কৰি লোৱা জলফাইখিনি অলপ সময় ভাজি ল'লোঁ। তাৰ পাছত মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই বটলত ভৰাই থলোঁ। আপোনালোকে বটলত ভৰাওঁতে তাত ভিনেগাৰ বা নেমু ৰস অলপ চেপি দিব পাৰে, যাতে বেয়া নহয় আচাৰখিনি। আৰু মই মছলা ব্যৱহাৰ কৰিছোঁ গল্ডেন পিকেল আচাৰ মছলা। যিহেতু মই প্ৰথমবাৰৰ বাবে আচাৰ বনাইছোঁ, যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব যে মই কেনেকৈ আচাৰ বনাব লাগে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।